নমস্কাৰ মই জ্যোতি শিখাই আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো সকলোকে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা যাচিলোঁ আজি হল উৰুকা মইনো কেনেকৈ ভোগালী বিহুৰ আয়োজন কৰিছো আজি আপোনালোকক তাকে দেখাম বুলি ভাবিছো তেন্তে বলক ভিডিঅটো আৰম্ভ কৰো কালি পিঠা বনোৱা হৈছিলে কে আমি ইমান বেছি নবনাও কাৰণ আমাৰ বৰা চাউলৰ পিঠা খোৱা মানুহ নাই বুলি ক'ব পাৰি অকল পাপাই খায় সেইকাৰণে অলপ বনাইছিলোঁ এয়া বৰ পিঠা বুলি কওঁ ফুল পিঠা বুলিও কওঁ আমি আপোনালোকে কি বুলি কয় মই নাজানো এইখিনি কালি বনোৱা হ'ল আৰু এইখিনি তিল পিঠা খোৱা মানুহ বেছি নাই অকল পাপাই খায় এজনে খায় এইকেইটা বনালোঁ বৰা চাউলৰ পিঠা এইকেইটা আৰু আছে আৰু দেখাম ইয়া মায়ে তিল ভাজি আছে দেখিছে তিলৰ লাড়ু বনাবৰ কাৰণে তিলখিনি ভাজি লৈছে দুজনীয়ে মিলি তিলৰ লাড়ুখিনি বনাম বুলি ভাবিছোঁ চাই থাকক ভিডিঅ'টো তেতিয়াহ'লে এয়া আমাৰ মায়ে তিল ভাজি আছে এয়া তিল কি বনাব মা তিলেদি তিলৰ লাড়ু বা জানিব না ধুনীয়াকে বনাব দেই মেজি বনাই আছে পাপাই বেছি ডাঙৰ নহয় সৰুকৈ বনাইছে আৰু নিয়মটো কৰিছে এনে এয়া মায়ে গুড় পগাই আছে তিলৰ লাড়ু বনাবৰ কাৰণে তাৰপিছত গুড়খিনি পগাই হ'লে আমি লাড়ু বনাম দুইজনীয়ে নাৰিকল মই খাই গ'লোঁ এতিয়া এইখিনি ৰুকি ল'ম তাৰপাছত লাড়ু বনাম এইখিনি মই নাৰিকল ৰুকি আছোঁ এতিয়া এনেকৈ এইখনে ৰুকিবলৈ মই বিৰাট অশান্তি পাওঁ কিন্তু এতিয়া সেইখন নাই যিহেতু গতিকে এনেকৈ কৰিবই লাগিব সেইকাৰণে এনেকৈ ৰুকি আছোঁ আৰু বহুত টাইম লাগে এনেকৈ ৰুকিবলৈ মেজি বনাই থকা আপোনালোকক দেখাইছিলোঁ নহয় হৈছেনে নাই চাওঁগৈ বলকচোন দেখাই আছোঁ আকৌ মেজিটো হ'লনে নাই এয়া মেজি বনাই হৈ গ'ল ৰেডি হৈ গ'ল মেজি মেজি এবাৰহে বনাইছে ন মই বিয়া পতাৰ পৰা এইবছৰ দেখিছোঁ নহয় এবছৰ ভালে আছিলে ন এয়া বৰ্তা পেহা আৰু আমাৰ পাপাই মিলি বনাই আছে মেজি মায়ে চেনি আৰু নাৰিকলখিনি মিক্স কৰি আছে
এনেদৰে মিক্স কৰি মেলি অলপ টাইম থৈ দিম, তাৰপিছত বনাম। এয়া মই এতিয়া এইখিনি বনাম, কুকাৰত বনাবলৈ লৈছোঁ। কুকাৰত এইখিনি এতিয়া দি দিম, ল' ফ্লেমত ৰাখি মই এইখিনি বনাই থাকিম, ইয়াত দি দিম, ভাজি থাকিম অলপ টাইম। এইখিনি এতিয়া ভাজি থাকিম মই ভাজি থাকিম এতিয়া এইখিনি। আজি আচলতে লাৰুহে বনোৱা হৈছে দিনটোত। কালি আমি পিঠাখিনি বনাইছিলোঁ, আপোনালোকক দেখাইছিলোঁৱে। আজি অকল আমি লাৰুকে বনাই আছোঁ। এয়া আমাৰ খানাৰ কাৰণে আনিছে মুৰ্গী। আজি উৰুকাৰ দিনা খানাটো মেইন ন, সেইকাৰণে আমাৰ আজি ৰাতি সাজৰ কাৰণে এয়া মুৰ্গী আনিছে। এয়া মিষ্টাৰে মাংস কাটি আছে। আজি ভোজ হ'ব ৰাতি, ডাঙৰ ভোজ, আহিব আপোনালোকে। মস্তি কৰিম পুৰা। তোমাৰতো বেমাৰ হৈ আছে, তুমি খাব নোৱাৰা নহয়। বেমাৰ হ'লেও বিহুত চব চলি যায়। মাংস কাটি আছে, আমি বনাই আছো লাৰু। সেয়া লাৰু বনাই আছো। উইচ কৰি দিয়া আকৌ চবকে। হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ হয় নেকি? হেপী নিউ ইয়েৰ লগতে হেপী মাঘ বিহু। এই লাৰু বনাই মেলি আজৰি হ'লোঁ, হৈ মেলি এতিয়া এফালে যাবলৈ ওলাইছোঁ। আপোনালোকক এটা বস্তু দেখাম, মানে ঠাই এটা দেখাম, ব'লকচোন যাওঁ মোৰ লগত। টাউনত মানুহ বেছিহে লাগে। এয়া কোৰ্ট ফিল্ডত মাৰ্গী উৎসৱ পাতিছে, আমি চাবলৈ আহিছিলোঁ, কিন্তু মানে আৰম্ভ হোৱাই নাই। আমি সোনকালে অহাটো অলপ সোনকাল হ'ল। সেইকাৰণে বৰ ধুনীয়াকৈ বনাইছে বস্তুবোৰ। মেজি, ভেলাঘৰ বৰ ধুনীয়াকৈ সাজিছে, ভাল লাগিছে। এয়া কোৰ্ট ফিল্ডৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ অলপ। এয়া ম'হ যুঁজাৰ দৃশ্য দেখাইছে, মূৰ্তি সাজি দেখাইছে। আচলতে টাউনত কিছুমান চাকৰিয়াল মানুহে ঘৰলৈ যাব নোৱাৰে, কৰ্মব্যস্ততাৰ মাজত তেওঁলোকে ঘৰ যাব নোৱাৰে। সেইকাৰণে কিছুমান দলীয় সংগঠনে এনেকৈ কোৰ্ট ফিল্ডত মাৰ্গী উৎসৱ পাতিছে। তেওঁলোকে আমাৰ অসমীয়া সংস্কৃতি দেখুৱাবলৈ প্ৰয়াস কৰিছে। এয়া মেজি সাজিছে, অসমীয়া সংস্কৃতিৰ বস্তু, জাকৈ, ভেলাঘৰ এনেদৰে সাজিছে। সৰু সৰু ল'ৰা ছোৱালীকো তেওঁলোকে এনেকৈ দেখাবৰ কাৰণে প্ৰয়াস কৰিছে দলীয় সংগঠনবোৰে। তেওঁলোকে ভাল পদক্ষেপ লৈছে। ইয়াত ভেলাঘৰ সাজিছে আৰু তাতে কিছুমান আমাৰ অসমীয়া সংস্কৃতিৰ বস্তু ৰাখিছে, তাঁতশালৰ বস্তু ৰাখিছে। ইয়াত আপোনালোক দেখাইছে। কেমেৰাটো কেলে এনেকুৱা হৈছে? সাংস্কৃতিক সন্ধিয়াৰ প্ৰথম দল চয়নিকাৰ চাকনৈয়া লোকবাদ্যৰ প্ৰদৰ্শনৰ হেতু আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে আৰু কিছু সময় পিছতে আমি তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিম। তাৰ পিছতেই অনুষ্ঠিত হ'ব সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আমাৰ মাজত কিছু সময় পিছত উপস্থিত হ'ব আৰু দুগৰাকী উপস্থিত হোৱাৰ লগে লগে আমি আজি এই বিহুৰ ভাগৰি উদ্বোধন কৰিম আৰু তাৰ ঠিক পিছতেই
আমি এই দুজন ডাঙৰীয়া প্ৰথমে আমাৰ বিহুৰ অলপ জনাব বিচাৰিছোঁ। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জিতু শইকীয়া ডাঙৰীয়াক আমাৰ সুদূৰ ডাঙৰীয়াক বিহুৰ মৰম দিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে আমি তেখেতক অনুৰোধ জনাইছোঁ। এয়া আমাৰ পাপাহঁতৰ খানা হৈ আছে, পেহা বটা আছে, এয়া মাংস খৰিকাত দিছে। এয়া খৰিকা চিলাই আছে, এইখিনি গাহৰি হয়, গাহৰি খৰিকাত দিছে। এই এটা আনিছিলে নহয় বক্স। খানা চলি আছে, এয়া খৰিকাত গাহৰি খৰিকাত দি আছে। গাহৰি আকৌ আমাৰ কাৰণে তাত বনাই আছে, আপোনালোকক দেখাইছিলোঁ মই, কিন্তু হাজবেণ্ডে সেইখিনি খাব নোৱাৰে, তেখেতৰ বেমাৰ হৈ আছে আৰু তেওঁ পৰ্ক নাখায়ো, সেইকাৰণে তেখেতৰ কাৰণে ঘৰতে মই বনাম, লোকেল চিকেন বনাম, মছলা নিদিয়াকৈ বনাম। তেওঁ বেমাৰ আছে সেইকাৰণে খাব নোৱাৰে, নোখোৱাকৈনো কেনেকৈ থাকিব ন, আজিৰ দিনটো যিহেতু আজি ভোগালী, আজিৰ দিনটো কেনেকৈ নোখোৱাকৈ থাকিব, সেইকাৰণে তেওঁৰ কাৰণে মছলা নিদিয়াকৈয়ে মই বনাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। দিছোঁ জিৰা দুটামান দিছোঁ, গোটা জিৰা। ভজা হ'ল পিঁয়াজখিনি, জুইটো কমাই দিছোঁ অলপ। এতিয়া মই মাংসখিনি দি দিম, ইয়াৰে অলপহে বনাম, কাইলৈ কাইলৈ কৰিম। এইখিনি মাংস প্ৰায় হৈ গৈছে। এইখিনি মাংস হৈয়ে গ'ল প্ৰায় বনাই। মই ইয়াত মছলা ব্যৱহাৰ কৰা নাই, বিলাহী দি দিছিলোঁ, সেইকাৰণে কালাৰটো অলপ ইমান ৰঙা আহিছে, বিলাহী দিয়াৰ কাৰণে হৈছে। এইখিনি ৰেডি হৈয়ে গ'ল, গতিকে এতিয়া আমাৰ খানা ৰেডি, মানে হাজবেণ্ডৰ খানা ৰেডি, আমাৰ খানা তাত আছে, আপোনালোক দেখাইছিলোঁ নহয়, সেই জেগাত আমাৰ খানা ৰেডি হৈ আছে। এইখিনি তেওঁক দি মেলি আমি তাত খাবলৈ যাম। খানা খাই আহিলোঁ, এতিয়া বাজিলে 11:30। মই এতিয়া ভিডিঅ' এডিট কৰিম, ভিডিঅ' এডিট কৰি মেলি শোৱালে মানে 12:30-1 বাজি যাব। আজিৰ দিনটো কি কৰিলোঁ মই আপোনালোকক দেখালোঁ, ভোগালী আয়োজন কেনেকৈ কৰিলোঁ দেখালোঁ। গতিকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।